এনেকুৱা নকৰিবা, মই কেনেকৈ থাকিম? এটা সৰু ভুলৰ বাবে মোক ইমান দুখ নিদিবা। মোৰ হৃদয়ে প্ৰতিটো পল তোমাক বিচাৰে। মই একো কৰিব নোৱাৰোঁ। মোৰ হৃদয়ে তোমাক নিবিচাৰে। হয়, তোমাক ভাল পাইছিলোঁ কেৱল মোৰ ফ্ৰেণ্ডৰ বাবে। মই এইবিলাক নুশুনো। মোক কেৱল তোমাক লাগে, গোটেই জীৱন। আচ্ছা, আৰু মোৰ ফ্ৰেণ্ডক যে ধোকা দিছিলা ভাল পোৱাৰ নামত, তেতিয়া তাৰ কেনেকুৱা লাগিছিল? এবাৰ ভাবিব লাগিছিল। মই তাক সঁচা ভাল পোৱা নাছিলোঁ, কিন্তু তোমাক সঁচা ভাল পাওঁ। তাক মই কেতিয়াও একচেপ্ট কৰা নাছিলোঁ। প্লিজ, তুমি মোৰ হোৱা। নোৱাৰোঁ, মই তোমাৰ হ'ব। যাক আপোন বুলি ভাবিছা, আচলতে তেওঁ এদিন তোমাক ঠগিব। কিন্তু তুমি যাক পৰ বুলি ভাবিছা, তেওঁই তোমাক এদিন ঠগৰ পৰা বচাব। সেইবাবে তেওঁ মোৰ আপোন বুলি কৈ নাথাকিব। মুখৰ সম্পৰ্কবোৰ কৈ শেষ কৰিব পাৰি, কিন্তু মনৰ সম্পৰ্কবোৰ যে প্ৰকাশ কৰি শেষ কৰিব নোৱাৰি। সম্পৰ্ক যিয়ে নহওক কিয়, কিমান দিন জীয়াই ৰাখিব পৰা, সেইটোহে ডাঙৰ কথা। মুখৰ সম্পৰ্কবোৰ এদিন শেষ হৈ যায়, কিন্তু মনৰ সম্পৰ্কবোৰ যে কেতিয়াও মনৰ পৰা মচিব নোৱাৰে।